ইস্যুটো হল যে বিগত যে মেট্রিক পরীক্ষার যে রিজাল্ট বা হায়ার সেকেন্ডারির ফলাফল এই ফলাফল নিম্নগামী হওয়ার বাবে সদস্যতাল ছাত্র সন্থা চিৰাং জিলা সমিতির উদ্যোগত আর রুনিকেতা আঞ্চলিক সমিতির সহযোগত এই কার্যসূচী রূপায়ণ করা হয়েছে তাকে আমার সাঁওতাল ছাত্র ছাত্রী যিমান আছে এই সাঁওতাল ছাত্র ছাত্রীর উত্তীর্ণ হারটো অতিকৈ নিম্নগামী আর সেই ছাত্র ছাত্রীর অধিকাংশ বিদ্যালয়তে বা রুনিকেতার দরে এখন বিদ্যালয়ত সাঁওতাল ছাত্র ছাত্রীয়ে প্রায় 80% সাঁওতাল ছাত্র ছাত্রী আছে গতিকে এই সাঁওতাল ছাত্র ছাত্রীয়ে যদি পরীক্ষাত উত্তীর্ণ হব নোৱাৰে তেতিয়াহ'লে আমার চিৰাং জিলার যে ফলাফলের রিজাল্ট বা ফলাফলের শতকরা শতাংশ সেই কমি যাব গতিকে আমি সাঁওতাল ছাত্র সন্থা ইনিচিয়েটিভ লৈছোঁ যে যিমানবোৰ বিদ্যালয় আছে য'ত সাঁওতাল ছাত্র ছাত্রীয়ে 50 পৰা 80 লৈকে দখল কৰিছে শতাংশ সেই বিদ্যালয়সমূহত প্ৰত্যেকটো মাহতে এই এডুকেশ্যন এৱাৰনেছ আৰু কেৰিয়াৰ কাউন্সেলিং প্ৰগ্ৰাম বা অনুষ্ঠান কাৰ্যসূচী লোৱা হ'ব কাৰণ ছাত্ৰ ছাত্ৰী আজিলৈকে বিশেষকৈ গম নাপায় যে তেওঁলোকে কি হ'ব বিচাৰিছে বা তেওঁলোকে কেনেধৰণৰ পথত যোৱা উচিত বা তেওঁলোকে কি কৰিব লাগে গতিকে সেইখিনি আমি আমাৰ মাজত অতিথিক আমন্ত্ৰণ কৰি বা আমি তেওঁলোকক বুজাইছোঁ তেওঁলোকক কেৰিয়াৰ কাউন্সেলিং কৰিছোঁ যাতে তেওঁলোকে নিজৰ শিক্ষাৰ দিশত অগ্ৰসৰ হ'ব পাৰে আৰু তেওঁলোকে ভাল ফলাফল ৰিজাল্ট লৈ পেলাই তেওঁলোকে ভৱিষ্যতে হায়াৰ এডুকেশ্যনত যাতে তেওঁলোকে স্থান পায় বা তেওঁলোকৰ কেৰিয়াৰ যিটো সেই কেৰিয়াৰটো যাতে তেওঁলোকে সফল হয় তাৰ বাবে আমি প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ লগতে আমি ইয়াত চেক ডিষ্ট্ৰিবিউশ্যন কৰাটো দেখা পাইছোঁ স্কিমৰ নামটো কি আছিল জ্ঞান চিৰাং বিথাংকি হয় এই জ্ঞান চিৰাং বিথাংকি যি বিটিআৰ গবৰ যি আঁচনি এই আঁচনিৰ জৰিয়তে আমি তেওঁলোকক 6গৰাকীকৈ ছাত্ৰ ছাত্ৰীক তেওঁলোকক চেক প্ৰদান কৰা হৈছে যিসকলে মেট্ৰিকত একদম নিম্ন তেওঁলোকে ঘৰৰ অৱস্থা নথকা ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে একদম দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰীক সেই চেকসমূহ প্ৰদান কৰা হৈছে আৰু অনাগত দিনত যদি দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰে মেট্ৰিকত বা হায়াৰ ছেকেণ্ডাৰীত আমি তেওঁলোকক এই জ্ঞান চিৰাং বিথাংকি স্কিমৰ জৰিয়তে তেওঁলোকক চেক প্ৰদান কৰাৰ ব্যৱস্থা কৰিম আর যেতিয়া হবলৈ চেষ্টা কৰিব তেতিয়া তাত পঢ়া নহয় গতিকে আপোনালোকলৈ এটা ৰিকুৱেষ্ট যে ল'ৰা ছোৱালী বা নিজেও সোনকালে নাখাব যেতিয়ালৈকে 9টা 9:30 নাবাজে 10টা নাবাজে তেতিয়ালৈকে অলপ আপুনি বহি থাকক কিবা এটা আলোচনা কৰি থাকক যাতে ল'ৰা ছোৱালী হ'ব নোৱাৰে আপোনালোকে যেতিয়া নহ'ব ল'ৰা ছোৱালীও নহ'ব ল'ৰা ছোৱালী চাই থাকক সি যদি ফাং কৰে নাই পঢ়া তোমাৰ কাম তুমি কৰা আমাৰ কাম আমি কৰিম গতিকে এই পঢ়ি থাকি যদি তেনেকুৱা অসুবিধা হয় নিজৰ এটা এৰিয়াত কেইজন ল'ৰা ছোৱালী আছে তাক এক জায়গাত কৰি দিয়ক এজন নিজৰ জাগাৰ মানুহ যদি কোনো আছে অলপ জানা শুনা অলপ শিক্ষিত তেওঁক গাইড লৈ দিয়ক যে এই ল'ৰা ছোৱালীক এক জায়গাত ৰাখি আপুনি অলপ গাইড কৰি দিয়ক আছে তো আমাৰ এৰিয়াত অলপ পঢ়া শুনা মানুহ নোহোৱা নহয় অলপ গাইড কৰিব দিয়ক গাইড কৰিব কিবা যদি তাক অসুবিধা পাইছে কিবা এটা হুদাত যদি বা বুজাত আন্ডাৰষ্টেণ্ডিঙত কিবা এটা অসুবিধা পাইছে ক্লাছত আহিলে যি সাবজেক্টৰ অসুবিধা আছে সেই ছাৰজনক সুধি লওক